ভাৰতীয় সংবিধানৰ লগত জড়িত থকা অতি চমু প্ৰশ্ন উত্তৰবিলাক এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত সংবিধানৰ লগত জড়িত থকা বহুতো প্ৰশ্ন আহি থাকে, গতিকে তোমালোকে মনোযোগ সহকাৰে শুনিবা। আৰু যদি ভিডিঅ'টো ভাল লাগে বুলি অনুভৱ কৰা, তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেনেহ'লে পলম নকৰি আমি পাঠৰ মূল অংশলৈ যাওঁ। আজি আলোচনা কৰিবলগীয়া পাঠটো হ'ল সংবিধান বা কনষ্টিটিউশ্যন। তো 1 নম্বৰ প্ৰশ্নটো হ'ল চৰকাৰৰ তিনিটা অংগ কি কি? উত্তৰ হ'ব কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। 2 নম্বৰ প্ৰশ্নটো হ'ল 2008 চনৰ আগত নেপালত কেনেধৰণৰ চৰকাৰ আছিল? তো উত্তৰ হ'ব ৰাজতন্ত্ৰ। म्याনমাৰৰ আগৰ নাম কি? উত্তৰ হ'ল ব্ৰহ্মদেশ। কোন দেশত প্ৰথম লিখিত সংবিধানৰ প্ৰচলন হৈছিল? উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত? তো এনসাৰ হ'ব অলিখিত। ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি কেনেধৰণৰ? তো উত্তৰ কি? উত্তৰ হ'ব নমনীয় পদ্ধতি, মানে অতি সহজে সংশোধন কৰিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন নমনীয় নে অনমনীয়? অনমনীয়। ভাৰতীয় সংবিধানখন কিমান চনত সংবিধান সভাত গৃহীত হয়? উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰত। সংবিধানখন ৰচনাৰ বাবে কিমান সময় লাগিছিল? 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। কিমান চনত সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? 1950 চনৰ 26 জানুৱাৰী তাৰিখে। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? ডক্টৰ B.R. আম্বেদকাৰ। কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল? মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা। সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ সংবিধানৰ 42তম সংশোধনী ঘটোৱা হৈছিল কিমান চনত? 1976 চনত। ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ, অধ্যায় আৰু অনুসূচী আছে? 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 12টা অনুসূচী আছে। কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত সংসদীয় গণতন্ত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল? ব্ৰিটিছ সংবিধানৰ পৰা। কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছিল? তো উত্তৰ হ'ব আয়াৰলেণ্ড সংবিধানৰ পৰা। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ।